আজি মই বনাব লৈছোঁ আমাৰ সকলোৱে প্ৰিয় বৰপিঠা। কোনোৱে ইয়াক ঘিলা পিঠা, তেল পিঠা বা বৰপিঠা বুলিও কয়। এই বৰপিঠাবিধ বিহুত নবনালে বিহু আধৰুৱা হ'ব। আৰু এই পিঠাবিধ মই এনেও ঘৰতে কেতিয়াবা বনাওঁ। ঘৰত বহুতো কাম থাকে, সেইকাৰণে ভিডিঅ'টো দিবলৈ সময় নহ'ল। পাছতে মই বনাই ভিডিঅ'টো আপোনালোকলৈ শ্বেয়াৰ কৰিলোঁ। মইনো কেনেকৈ বনাইছোঁ চাওঁচোন আহক। এই পিঠাবিধ বনাবলৈ দুবিধ বস্তুৱেই প্ৰয়োজন হয়। এবিধ পিঠা আৰু আনবিধ গুড় বা নিমখ। আৰু বনাবলৈও খুব সহজ হয় আৰু খাবলৈও খুব ভাল হয়। মইনো কেনেকৈ বনাইছোঁ চাওঁচোন। প্ৰথমে 2 কাপ বৰা চাউল আৰু আধা কাপ শালি চাউলৰ পিঠা মিক্সিতে মই খুন্দি ল'লোঁ। এতিয়া দ্বিতীয় ষ্টেপটোলৈ আহোঁ। গেছটো জ্বলাই চচপেনটো বহাই দিলোঁ আৰু ইয়াতে গুড় দিলোঁ মই আধা কাপ আৰু পানী দিছোঁ 1 কাপ। এইখিনি এতিয়া গলিবলৈ অলপ মই গৰম কৰি লৈছোঁ। এতিয়া মই পিঠাখিনি দুভাগ কৰি ল'লোঁ। এইখিনি মই এতিয়া গুড় দি বনাম আৰু এইখিনি নিমখ দি বনাম। এই বাতিটো জোখেৰে মই 1.5 বাতি পিঠা ইয়াত থৈ ল'লোঁ নিমখীয়া পিঠা বনাবলৈ। এতিয়া ইয়াতে দিম কেইটামান চফ। এয়া চফ দিছোঁ। চফ কেইটামান দি দিলে গোন্ধটো ভাল হয়। আৰু ইয়াতো কেইটামান চফ দি দিলোঁ। এতিয়া মই গুড়ৰ পানীখিনি দি অলপকৈ সানি ল'ম। যিহেতু কেঁচা পিঠাত পানীটো সৰহকৈ একেবাৰতে দি দিলে সৰহ হৈ যায়, সেইকাৰণে অলপকৈ দি সানি ল'ব। এইখিনি হৈ গৈছে। এতিয়া আমি এইখিনিও সানি ল'ম। ইয়াতে দিছোঁ আধা চামুচ নিমখ আৰু এইখিনি এতিয়া আমি অলপ পানী দি সানি ল'ম। অলপকৈ দি সানিব। এইখিনিও এতিয়া হৈ গৈছে। পানী লৈছিলোঁ 1 কাপ, এয়া থাকি গ'ল আধা কাপ। আৰু গুড় এয়া ইমানখিনি থাকি গ'ল। গুড় আৰু পানী কিমান ল'ব সেইটো নিৰ্ভৰ কৰিব পিঠাৰ। কেৰাহীখন পাতি মই তেলটো গৰম হ'বলৈ দিলোঁ। আৰু পিঠা বুলি ক'লে আমাৰ মিঠাতেলহে দিলে বেছি খাবলৈ ভাল হয়। আৰু মই এতিয়া এটাকৈ দি দেখাই যাম। এনেকৈ ওপৰৰ পৰা হেঁচা এটা দিব আৰু লগে দি দিব। গোল নহ'লেও কোনো কথা নাই। এইকেইটাও এতিয়া হৈ গৈছে। এতিয়া মই নমাই থ'ম। এতিয়া গোল কৰি এনেদৰে দি যাব। আৰু গেছটো মিডিয়াম কৰি ৰাখিব। একেলগতে বেছিকৈ পিঠা দি নিদিব। 4টাকৈ দিলে বেছি ভাল হয়।